কোনো এপ নোহোৱাকৈ ফটোৰ সাইজ কেনেকৈ কমাব আপোনালোকে তো জানে যে এপ বহুত তেনেকুৱা এপ আছে বা ফটো এডিটিং কৰা এপ আছে য'ত আমি MB কমাব পাৰোঁ কিন্তু কোনো এপ নোহোৱাকৈ ডাইৰেক্ট অনলাইনত কেনেকৈ আপুনি ডাইৰেক্ট একদম সহজত MB কমাব পাৰে ফটোৰ জানে নেকি যদি নাজানে তেনেহ'লে এতিয়াই জানি লওক আৰু মোৰ ভিডিঅ'টো শেষলৈ চাই থাকক তো হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ নাম হৈছে আমান তো বলক আজি ভিডিঅ'টো মোৰ মোবাইল স্ক্ৰীনৰ পৰা আৰম্ভ কৰোঁ তো আজি মোবাইল স্ক্ৰীনত অহাৰ পিছত কোনো প্লে ষ্ট'ৰ বিচাৰিব নালাগে আজি বিচাৰিব গুগল ক্ৰম হয় গুগল ক্ৰম বিচাৰি থাকক মোবাইলত আৰু বিচাৰি পাই যোৱাৰ পিছত এনেকৈ ক্লিক কৰি দিয়ক গুগল ক্ৰমত ক্লিক কৰাৰ পিছত এনেকৈ সাৰ্চ বাটন মাৰি দিয়ক মাৰি দিয়ক reduceimages.com আৰু মাৰাৰ পিছত এনেকৈ আহি যাব এইটোৱে আমাৰ হেতু মাল হয় য'ত আমাৰ ফটোৰ MB কম হ'ব একদম সহজত পানীৰ নিচিনা সহজ কি কম আৰু একদম ইজি নহলে আৰু এটা পদ্ধতি আছে আৰু এটা পদ্ধতি মানে কি এটো www এনেকৈ মাৰিব নালাগে ডাইৰেক্ট reduce images এনেকৈ মাৰি দিয়ক reduce image বুলি মাৰি দিলে হৈ যাব মানে মোটামুটি reduce images এনেকৈ মাৰি দিলে সবৰ আগতে আহি যাব এটো মানে reduceimages.com আৰু এতিয়া আপুনি যত লিখা দেখি আছে select image এই select imageতে ক্লিক কৰি দিয়ক ডাঙৰকৈ ক্লিক কৰিব যাতে মোবাইল ফাটি যায় সৰি মোবাইল হটাই নিদিব আকৌ পিছত আকৌ এটা কিনিব লাগিব নহয় আৰু বেলেগ এটা মোবাইল হটাই নিদিব তাৰ পিছত ক্লিক কৰাৰ পিছত ইয়াত লিখা দেখি আছে ক্যাপচাৰ ইমেজ ভিডিও আৰু ফাইলস তাৰ মানে আপুনি জৰ পৰা হেৰি ফটো ইম্পোৰ্ট কৰিব বিচাৰে তাতে ক্লিক কৰি দিয়ক মই ফাইলৰ পৰা ফটো ইম্পোৰ্ট কৰিম গতিকে মই ফাইলতে ক্লিক কৰি দিছো আৰু ক্লিক কৰাৰ পিছত যিকোনো ফটো এটা লৈ লিব মই এইটো ফটো লৈ লৈছো এইটো ফটোত আছে 2.6 MB আছে আৰু এতিয়া আমি এই ফটোটোৰ MB কমাম তাৰ মানে ইয়াতে যে দেখি আছে কোৱালিটি লিখা তাতে কমাব ইয়াত পাৰ্সেন্টেজ ওয়াইজ কমিব তাৰ মানে এতিয়া 90% আছে আৰু আপুনি যদি আৰু কমাই দিয়ে 90% হেৰি কৰিলে ৰিসাইজ কৰিলে কিমান আহে চাই লও 90% ৰিসাইজ কৰিছো ইয়াতে আহিব এই সাইটত দেখিছে 90% ৰিসাইজ কৰাৰ পিছত 849 KB আছে আৰু আমি যদি পাৰ্সেন্টেজ আৰু যদি কমাই দিও তেনেহলে আৰু ইয়াৰ MB কমি যাব আমি যদি এতিয়া ইয়াক কৰি দিও 40% কৰিলে কিমান হয় চাব পাৰে 40% হলে কিমান হ'ব চাই লও 244 KB হ'ব 40% কৰিলে 244 KB হয় আৰু যদি আমি ইয়াক 10% কৰি দিও কিমান হ'ব কিমান KB হ'ব চাই লও কোড গলৰে ইয়াতে ৰিসাইজত ক্লিক কৰিব 10% কৰিলে 56.92 KB হৈছে বন্ধুসকল আৰু যদি আমি ইয়াক 1% কৰি দিও তেনেহলে কি হ'ব ৰখিব আমি আজি 1% কৰি চাই লও এইট কি আহি যাবে এতিয়া আমি ইয়াক 1% কৰি চাই লও 1% কৰিলে কিমান আহে পাও চাই লও 26 KB আহিছে বন্ধুসকল 26 KB তো দেখা পালে আৰু তেনেকুৱা MB কমৰ পিছত ক্লিক কৰিব কোড ক্লিক কৰিব জানেনে ইয়াতে হেই ইমেজৰ সাইটত যত ডাউনলোডৰ হেৰি চিহ্ন এটা দেখি আছে ইয়াতে ক্লিক কৰি দিয়ক মই ইয়াতে ক্লিক কৰি দিছো দেখি আছে তো ডাউনলোড হৈ গৈছে আৰু এটুক আমি এতি চাই লও হেই দেখিছে মোৰ কি ধুনিয়া ফটোটোৰ কি অৱস্থা হৈছে ও দেখা পালে কেনেকৈ আমি অতি সোনকালে অতি ইজিলি কম পাৰো কোনো এপৰ প্ৰয়োজন নাই কোনো ভেজাল নাই একদম সহজ তো আজিলৈ মানে বন্ধুসকল যদি আমাৰ ভিডিওটো ভাল লাগিল তেনহলে লাইক কৰক কমেন্ট কৰক শেয়াৰ কৰক আৰু এনেকুৱা ভিডিও আগলৈ পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিয়ক ধন্যবাদ আৰু সৰ্বশেষত জয় হিন্দ জয় অসম हम जिएंगे और मरेंगे ऐ वतन तेरे